हेलो फ्रेंड्स आपनालोके केने आछे आशा करो सकले भाले कौशले आछे फ्रेंड्स जी सकले एतियाলৈকে बार्थ सार्टिफिकेट बनाबो পৰা নাই सो সেই সকলৰ বাবে এই ভিডিওটো অতি গুৰুত্বপূৰ্ণ কিয়নো আজি আপোনালোকক দেখুৱাই দিম যে বার্থ সার্টিফিকেট অনলাইন মাধ্যমত কেনেকৈ আবেদন কৰিব পাৰিব এই সম্পূৰ্ণ তথ্য এইটো ভিডিওৰ মাধ্যমেৰে দেখুৱাই দিম তো বলক আমি ভিডিওটো আৰম্ভ কৰো। सो फ्रेंड प्रथमते तुम्हारे जिको गुगल बा क्रोम ब्राउजार एटा ओपन करी याते तुम्हारे एटा वेबसाइट लिखिबा जिटु हल तुम्हारे देखाई दी आसो assam.gov.in এইটো वेबसाइट डायरेक्ट याते क्लिक करी दिबा। क्लिक करार पिছত तुम्हारे एनेकुवा धৰণৰ पेज खोल खाब तार पिছত स्क्रल करी एटा वेबसाइट देखिबा ऑनलाइन सार्विस गवर्नमेंट ऑफ आसाम इंडिया सो এইটোত क्लिक करी दिबा। क्लिक करार पिছত आरो এখন নতুন पेज खोल खाब এইটো তোমালোকে দেখা পাইছে গ্रीन কালাৰৰ पेज सो এইটো पेजत তোমালোকৰ এটা ইয়াতে হোম বুলি অপশন আছে सो সেই হোমত তোমালোকে ক্লিক কৰিব লাগিব। এইটো হোমত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ আহিব তাৰ পিছত তোমালোকে এপ্লাই কৰিবৰ বাবে ই গভৰ্নমেন্ট সাৰ্ভিস বুলি অপশন আছে এইটোত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তোমালোকে এডভান্সত ক্লিক কৰি দিবা ইয়াতে আছে এডভান্সড সো এইটো ক্লিক কৰাৰ পিছত আৰু এটা আছে প্ৰসেস টু ই ফাৰ্ম সো এইটো তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ তোমালোকৰ এটা জিমেইল আৰু ইউজাৰ নেম খুজিব সো জিমেইল আৰু ইউজাৰ নেমটো কেনেকৈ বনাই যদি ভিডিও লাগে কমেন্ট সেকশনত প্লিজ কৈ দিব সো এইটো মই ইয়াতে ডাইৰেক্ট বহাই দিম জিমেইল আৰু ইউজাৰ নেম। সো ফ্ৰেন্ড এইটো দেখা পাইছে তোমালোকে এইটো ওয়েবসাইট খুলি গৈছে এইটো তোমালোকৰ এপ্লাই কৰিবৰ বাবে ইয়াতে সিলেক্ট বুলি এটা অপশন আছে হোয়াইট কালাৰৰ বক্সত তোমালোকে দেখা পাইছে সো ইয়াতে তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকে যেটো এপ্লাই কৰিব বিচাৰা হেতু তোমালোকে ইয়াতে কিবোৰ্ড আহিছে তলত এইটো নাম লিখিব পাৰা। তোমালোকে যদি বার্থ সার্টিফিকেট এপ্লাই কৰা নাইবা কাস্ট সার্টিফিকেট নাইবা ড্ৰাইভিং লাইসেন্স বা অন্য যিকোনো তোমালোকৰ সার্টিফিকেট ইয়াৰ পৰা এপ্লাই কৰিব পাৰিবা। সো ইয়াতে মই বার্থ সার্টিফিকেট এপ্লাই কৰিম ইয়াতে গতিকে মই ইয়াতে পারমিশন ফর দিয়াৰ পিছত তোমালোকৰ এনেকুৱা ধৰণৰ এপ্লাই অনলাইন বুলি অপশন আছে ইয়াতে তলত ক্লিক কৰি দিবা। তলত মই ডাইৰেক্ট ক্লিক কৰি দিছো তাৰ পিছত সাবমিট অনলাইন সো ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ এখন ফর্ম খোল খাব এইটোই তোমালোকৰ মেইন ফর্ম যেটো ফর্ম ফিল আপ কৰাৰ পিছত তোমালোকৰ এটা ৰিসিপ্ট দিয়া হ'ব। সো এই ফর্মটো কেনেকৈ ফিল আপ কৰে এইটো স্টেপ বাই স্টেপ প্ৰথমতে দেখাই দি আছো তোমালোকৰ সম্পূৰ্ণ ডিটেইলছত। সো ইয়াতে প্ৰথমতে তোমালোকৰ ল্যাঙ্গুৱেজ অফ সার্টিফিকেট তোমালোকৰ সার্টিফিকেটটো ইংলিশ ল্যাঙ্গুৱেজত ৰাখিবা যাতে তোমালোকৰ সহজ হয় আৰু এইটো তোমালোকৰ ইউজাৰ আইডিটো অটোমেটিকলি ইয়াতে থাকিয়ে যাব এইটো দিব নালাগে। সো এইটো তাৰ পিছত তলত দেখাই দি আছো অলপমান স্ক্ৰল কৰি সো ইয়াতে তোমালোকে দেখা পাইছে এপ্লিকেশন নাম সো যাৰ নামত এইটো আবেদন কৰিব তাৰ নামটো অৰ্থাৎ যাৰ নামত বার্থ সার্টিফিকেটটো বনাব তাৰ সম্পূৰ্ণ ডিটেইলছখিনি ইয়াতে ভৰাই দিব। মোবাইল নাম্বাৰ দিব ৰিলেশন হয় বৰ্ন সো কাৰ লগত ৰিলেশন হয় দেউতাৰ লগত ৰিলেশন হয় নে মাকৰ লগত হয় নে বাইদেউৰ লগত হয় সো এইটো তোমালোকৰ যেটো ৰিলেশন হয় হেতু ৰিলেশন তোমালোকে ইয়াতে দি দিবা। দি দিয়াৰ পিছত তোমালোকে ইয়াতে সিলেকশন আছে বক্সটো সো ইয়াতে সিলেক্ট কৰি যিকোনো এটা দি দিব পাৰা সিলেক্ট কৰি সো এইটো দিয়াৰ পিছত তোমালোকৰ যদি আধাৰ কাৰ্ড থাকে তথাপিও দিব পাৰা নাইবা যদি পেন কাৰ্ড থাকে তথাপিও দিব পাৰা ইমেইল আইডি যদি থাকে দিবা না থাকিলে নিদিবা। সো তাৰ পিছত আহিছে তোমালোকৰ নিউ বৰ্ন ডিটেইলছ অৰ্থাৎ নৱজাতকৰণৰ বিৱৰণ তোমালোকৰ ইয়াতে দিয়া হৈছে নামটো প্ৰথমতে দিবা মানে কিমান চনত জন্ম হৈছিল হেতু দিবা জন্মৰ তাৰিখ সো সেই তাৰিখ মতে তোমালোকৰ সার্টিফিকেটটো মানে পিছত বহি যাব। সো তাৰ পিছত ইয়াতে জন্মৰ তাৰিখটো দিবা জেন্ডাৰটো সিলেক্ট কৰিবা তাৰ পিছত ফাদাৰ্স নাম দিবা মাদাৰ্স নাম দিবা তাৰ পিছত প্লেস অফ বার্থ মানে ক'ত জন্ম হৈছিল হেতু ঠাইৰ নামটো দিবা ইয়াতে অপশন আছে। সো তাৰ পিছত তোমালোকৰ ষ্টেটটো দিবা তাৰ পিছত ডিস্ট্ৰিক্ট দিবা তাৰ পিছত সাব ডিভিশনাল দিবা তাৰ পিছত সাৰ্কেল অফিস তাৰ পিছত ভিলেজ পিন কোড এই সম্পূৰ্ণ ডিটেইলছ ভৰোৱাৰ পিছত মানে সম্পূৰ্ণ কৰাৰ পিছত তোমালোকৰ ইয়াতে আৰু এটা খুবই গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব যেটো ডকুমেন্টস আপলোড সো ব্রাউজাৰত ক্লিক কৰি তোমালোকে এইটো 500 কেবিৰ তলত তোমালোকে পিকচাৰটো বনাই এইটো ইয়াতে আপলোড দিব লাগিব তোমালোকৰ ডকুমেন্টস আৰু এইটো কেনেকৈ আপলোড দিয়ে তোমালোকে যদি চোৱা নাই আই বাটনত ক্লিক কৰি কেনেকৈ কেবিটো কমাই এইটো চাব পাৰা। সো এইটো কেনেকৈ আপলোড দিয়ে এইটো তোমালোকে নেক্সট ভিডিওত চাব পাৰিবা। তাৰ পিছত তোমালোকে ইয়াতে আৰু এটা দিছে এইটো আপলোড মানে যেটো ফর্ম তোমালোকে ফিল আপ কৰিছা এইটো ইয়াতে জমা দিব লাগিব মানে আপলোড কৰিব লাগিব। তাৰ পিছত ৰেজিষ্টাৰ হস্পিটাল অৰ্থাৎ হস্পিটালৰ পৰা যিকোনো তোমালোকৰ এটা বেজিৰ কাৰ্ড দিয়া হয় সো সেই বেজিৰ কাৰ্ডটো ইয়াতে তোমালোকে আপলোড কৰি দিব লাগিব। তাৰ পিছত তোমালোকৰ যদি কিবা এডুকেশনাল মানে যিকোনো স্কুল সার্টিফিকেট এটা দিলেই হ'ব। তাৰ পিছত তোমালোকৰ ইয়াতে এপিটুপিট এটা দিব লাগিব তাৰ পিছত অন্য নথি যদি থাকে দিব না থাকিলে নিদিব। তাৰ পিছত ইয়াতে কিমান
কিমানটা পেজ হ'ল সেই পেজকেইটা 1 2 বুলি এনেকুৱা ধৰণে মানে যিমানকেইটা পেজ হয় সেইকেইটা দি ইয়াতে লিখি দিবা। তাৰপিছত ইয়াতে কেপচাৰ কোডটো বহাই তোমালোকে ইয়াতে ছাবমিট বটনত ক্লিক কৰাৰ লগে লগে তোমালোকৰ এটা 30 টকা পে'মেণ্ট কৰিব লাগিব, যিটো নেট বেংকিং বা পেটিএম বা অইন কিবা নেটৰ সহায়ত তোমালোকে পে'মেণ্ট কৰি এইটো ছাকচেছফুল কৰিব পাৰা। আৰু এটা কথা, এইটো ছাকচেছফুল হোৱাৰ পিছত তোমালোকৰ অনলাইনৰ পৰা আৰু 3-4 মাহ পিছত আৰু এটা ৰিচিপ্ট দিয়া হ'ব, আৰু সেই ৰিচিপ্টটো লৈ তোমালোকে হস্পিটেলত গ'লে তোমালোকৰ অফলাইন মাধ্যমত সেই বাৰ্থ চাৰ্টিফিকেটটো লিখি ডক্টৰে দি দিব আৰু লগতে অৰিজিনেল ডকুমেণ্টছখিনি লৈ যাবা। চ' এনেকেই তোমালোকৰ বাৰ্থ চাৰ্টিফিকেটটো বনাব পাৰি। চ' এইখিনি আছিল ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।